আজি ঘৰতে অকণমান ঘিউ প্ৰস্তুত কৰিলোঁ, তাকে আহকচোন চাওঁ মোৰ লগত একেলগে। আৰু যদি আপোনালোকে ঘিউ বনাবলৈ শিকি লয়, তাৰপাছত বজাৰৰ পৰা কিনি খোৱাৰ কোনো প্ৰয়োজনে নাই। একদম সহজে ঘৰতে ঘিউ বনাই আপোনালোকে খাব পাৰিব। বটলটো দেখিছে নহয়, এইখিনি কিন্তু এদিনৰ নহয় দেই, 10 দিন মই ৰাখি গৈছোঁ। এই গাখীৰৰ সৰখিনি যিখিনি থাকি যায়, সেইখিনি মই ফ্ৰিজতে এনেকৈ ৰাখি যাওঁ টেমা এটাতে। আৰু তাৰপাছতে কেৰাহীখন পাতি গোটেইখিনি ঢালি লওঁ। তাৰপাছতে লৰাই থাকিব। এইখিনিৰ কাৰণে আপোনালোকৰ হাতত নাই কমেও 20-30 মিনিট সময় লাগিব। তাৰপাছতে এনেদৰে লৰাই থাকিব। এয়া ঘিউ টাইপৰ হৈয়ে গৈছে দেখিছে নহয়, অলপ অলপ আহি গৈছে তেল তেল টাইপৰ। মোৰ কিন্তু কেৰাহীখন বেয়া আছিল কাৰণে অকণমান তলত লাগিছে, কোনো কথা নাই। এয়া দেখিছে নহয়, গোটেইখিনি কালাৰটো ব্ৰাউনি হোৱালৈকে ভাজিব। তাৰপাছতে এয়া ঘিউ ৰেডি হৈ যাব আপোনালোকৰ। ধুনীয়াকৈ আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব। এইখিনি যে ব্ৰাউন কালাৰৰখিনি, এইখিনিও পেলাই দিব নালাগে, কিন্তু চেনি অকণ দি খাবলৈ বৰ সোৱাদ হয়। আৰু এয়া ফ্ৰিজত ৰখাৰ পাছতে এয়া দেখিছে নহয়, চামুচ ভৰাব নোৱাৰাকৈ টান হৈ গৈছে। কি ধুনীয়া হৈছে ন, কোনে ক'ব এইখিনি ঘৰতে বনোৱা বুলি। এনেদৰে আপোনালোকেও বনাই চাবচোন, বৰ ধুনীয়া হয়। আজিলৈ আহিছোঁ, ধন্যবাদ।